হাই এভৰিৱান আজি মুৰি ঘণ্ট ৰেচিপি এটা লৈ আহিছোঁ খাবলৈ ভাল হৈছিলে ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো তাৰ বাবে এখন মই পেন পাতি লৈছোঁ ইয়াতে মই মগু দালি অলপ দিছোঁ এইখিনি মই অকমান সময় ধুনীয়াকৈ ভাজি লৈছোঁ এয়া মই ধুনীয়াকৈ ভাজি ললোঁ এতিয়া মই আকৌ পেনখনতে পানী দিছোঁ দি লৈ মগু দালিখিনি ধুই ধুনীয়াকৈ দি দিছোঁ এতিয়া মই এইখিনি বইল হ'বলৈ ৰাখি দিছোঁ এয়া ধুনীয়াকৈ বইল হৈ আছে এনেকুৱাতে মই নিমখটো এড কৰি দিছোঁ লগতে হালধি দিছোঁ এতিয়া মই আকৌ সিজি থাকিবলৈ ৰাখি দিলোঁ এতিয়া মই চব্জিখিনি দেখাই দিছোঁ তাৰ বাবে দুটা পিয়াজ লৈছোঁ দুটা বিলাহী লৈছোঁ অকমান আদা নহৰু দুটা কেঁচা জলকীয়া লৈছোঁ এতিয়া মই জলকীয়া দুটা আৰু আদা নহৰুখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ এয়া মই ধুনীয়াকৈ পেষ্টটো বনাই ললোঁ এটা বাটিত ওলোৱাই লৈছোঁ ইয়াতে মই আধা চামুচ ধনিয়া গুড়া দিছোঁ আধা চামুচ জিৰা গুড়া দিছোঁ কালাৰটোৰ কাৰণে অকমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ আৰু অকমান স্লাইট হালধি দিছোঁ হালধি মোৰ আগেই দালিখিনিত দিয়া আছে সেইটো কাৰণে অকমান ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি মিক্স কৰি ললোঁ এতিয়া মোৰ এয়া দালিখিনিও ধুনীয়াকৈ সিজি গৈছে এতিয়া মই দালিখিনি নমাই ললোঁ এতিয়া মই মাছৰ মাথাখিনি ধুনীয়াকৈ অকমান ভাজি লৈছোঁ আগেই মই ভাজা হৈ আছিল এইখিনি এতিয়া অকমান স্লাইট ভাজি লৈছোঁ এয়া মই ধুনীয়াকৈ ভাজি ললোঁ বহুত বেছিকৈ ভাজা নাই এতিয়া নমাই লৈছোঁ আৰু একেখিনি তেলতে মই অকমান গোটা জিৰা দিলোঁ এখিলা তেজপাত দিছোঁ আৰু কাটি ৰখা পিয়াজখিনি দিলোঁ এতিয়া এইখিনি মই অকমান সময় ধুনীয়াকৈ ভাজি লৈছোঁ এয়া মই পিয়াজখিনি ধুনীয়াকৈ ভাজি ললোঁ এতিয়া ইয়াতে মই বনাই থোৱা মছলাৰ পেষ্টটো দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ তাৰপিছত স্লাইট অকমান নিমখ দিছোঁ নিমখটো মই আগেই এড কৰা আছে দালিত তাৰপিছত অকমান পানী ব্যৱহাৰ কৰিছোঁ যাতে মছলাখিনি জ্বলি নাযায় গোটেইখিনি ধুনীয়াকৈ মিলাই দি 2 মিনিটমান ভাজি ললোঁ তাৰপিছত কাটি ৰখা বিলাহীটো দিছোঁ এইখিনিও এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া মই 2-3 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিছোঁ যাতে বিলাহীটো ধুনীয়াকৈ গলি যায় এয়া দেখিছেনে এইখিনি আমাৰ ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া ইয়াতে মই ভাজি ৰখা মাছৰ মাথা আৰু অকমান মাছ আছিলে সেইখিনি এড কৰিছোঁ এতিয়া এইখিনিও মই 2-3 মিনিটমান ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া মই গৰম মছলাখিনি খুন্দি লৈছোঁ তাৰ বাবে লং ডালচেনি দুটামান ইলাচি লৈছোঁ অকমান সেকি লৈ এইখিনি ধুনীয়াকৈ খুন্দি ৰাখি থলোঁ 2-3 মিনিটৰ পাছত দেখাইছোঁ এইখিনিও আমাৰ ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া ইয়াতে মই বইল কৰি থোৱা দালিখিনি দি দিছোঁ এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ অকমান ডাঠ হৈ আছিলে সেইটো কাৰণে মই অকমান পানী ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই দিছোঁ এতিয়া মই ইয়াতে অকমান স্লাইট চেনি ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ এতিয়া জুইটো কমাই এইখিনি মই 10 মিনিটমানৰ কাৰণে সিজিবলৈ ৰাখি দিলোঁ 10 মিনিটৰ পাছত দেখাইছোঁ এবাৰ ধুনীয়াকৈ মিলাই লৈছোঁ এতিয়া খুন্দি ৰখা গৰম মছলাখিনি মই ইয়াতে দিছোঁ গৰম মছলাখিনি দি মই এতিয়া আকৌ 2 মিনিটমান অকমান সিজিবলৈ দিম গোটেইখিনি ভালদৰে মিলাই লৈ ইয়াত মই 2 মিনিটৰ পাছত দেখাইছোঁ দেখিছেনে এইখিনি আমাৰ ৰেডি হৈ গৈছে বহুত বেছি ভাল হৈছিলে খাবলৈ যদি আপোনালোকে মুৰি ঘণ্ট ৰেচিপিটো এনেকৈ বনাই খোৱা নাই মগু দালিৰ লগত তেতিয়াহ'লে বনাই খাই চাবচোন খাবলৈ বহুত বেছি ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব